হেল্ল' বন্ধুসকল এল ফৰ নলেজ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো কোনো ধৰণৰ পলম নকৰাকৈ আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ না কি? বুম। মই আপোনালোকক মানে এটা ইনভিটেশ্যন আৰু ডেছক্ৰিপশ্যন ফ্ৰেণ্ডলি তেনেকুৱা টাইপৰ ভিডিঅ' এটা আপোনালোকৰ আগত লৈ আহিব বিচাৰিছোঁ। এট ফাৰ্ষ্ট মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ এটা বেনাৰ। এইটো হ'ল এটা বেনাৰ, তো চাই লওক ভালকৈ। ফ্ৰেণ্ডলি ভলীবল টুৰ্ণামেণ্ট সমিতিৰ উদ্যোগত বান্দৰচলীয়া দিব্যজ্যোতি যুৱ সংঘ সমূহ বান্দৰচলীয়া ৰাইজৰ সহযোগত 18th ছিজন ফ্ৰেণ্ডলি ভলীবল টুৰ্ণামেণ্ট স্থান বান্দৰচলীয়া গাঁৱৰ অস্থায়ী খেলপথাৰ দিনাংক 4, 5, 6, 7 জানুৱাৰী 2021 সোম মংগল বুধ আৰু বৃহস্পতিবাৰে আজ এইখন খেল ইয়াত অনুষ্ঠিত হ'ব। এতিয়া অলৰেডি প্ৰেক্টিছ চলি আছে আৰু ইয়াত এইখন খেল অনুষ্ঠিত হ'ব ইয়াত। তো আৰু আহিছে আৰু চবেই ওলাই আহিছে, প্ৰেক্টিছ কৰিছে। তো মই বলক দেখুৱাইছোঁ। হয়, এইখন খেল আজিৰ পৰা প্ৰায় 17 বছৰ ধৰি খেলখন চলি আছে। 2003 চনতে তিতাবৰ চাৰ্কুল আৰু চাংপাং চাৰ্কুল নাগালেণ্ডৰ মাজত খেলখন সম্প্ৰীতিমূলক হিচাপে আৰম্ভ হৈ আছিলে। এইবাৰ 18 ছেছন ইয়াত খেলখন অনুষ্ঠিত হ'ব। ইয়াৰ মূল উদ্দেশ্য হ'ল গোটেই যিটো সীমান্তৱৰ্তী এলেকাৰ প্ৰতিবেশী গাঁও আছে, গাঁওসমূহক একতাৰ সম্প্ৰীতি এনাজৰীৰে বান্ধি ৰখাৰ চেষ্টা কৰা হৈছে খেলখনৰ জৰিয়তে, আৰু ভাৱৰো ইয়াত আদান প্ৰদান হ'ব। আৰু আমি ভাবিছোঁ এইবাৰ 18 ছেছন যিখন ভলীবল টুৰ্ণামেণ্ট হ'ব, এইখন হয়তো আমি এটা লক্ষ্যত উপনীত হ'ব পাৰিম। ধন্যবাদ। আমাৰ নবীন দাই ক'লে খেলখনৰ বিষয়ে। মই যিমান এটা নাজানো সিহঁতে জানে, তাৰপৰা বহুত কিবা কিবি ক'লে, তো শুনিলেই খেলখনৰ বিষয়ে। তো আহি যাব 5 তাৰিখৰ পৰা এইখন খেল চাব পাৰিব আৰু ইয়াত পূৰা মষ্ট এনজয় হ'ব। আৰু এইফালে পোৱালীবোৰো প্ৰেক্টিছ কৰি আছে আৰু এদিন একদম ডাঙৰ খেলুৱৈ হ'ব এইকেইটাও। এইটোৱে হ'ল আমাৰ এৰিয়াটো বান্দৰচলীয়া খেলপথাৰৰ, মানে এইডোখৰতে খেলোৱা হ'ব খেলখন। এইটোৱে হ'ল খেলপথাৰৰ এৰিয়াটো। আহিব পাৰিব কেতিয়াবা নহয় 4, 5, 6, 7 জানুৱাৰী আপুনি আহি যাব, ইয়াত খেল উপভোগ কৰিব পাৰে। ধুনীয়া খেল, মানে একদম গুলি হয়। তো চাওক, প্ৰেক্টিছ অলৰেডি ষ্টাৰ্ট হৈ গৈছে। এইফালে পোৱালীবোৰে কৰিছে, তাৰপৰা সেইফালে আমাৰ আগতিত বস্তি, তাৰপৰা আমাৰ বান্দৰচলীয়া গাঁৱৰ মানে চবেই মিলি প্ৰেক্টিছ কৰি আছে আৰু চবেই মিলি এইখন খেল পাতে। মানে এইখন খেল এনেধৰণে পতা হয়, মানে এইটো হ'ল আমাৰ গোটেইডোখৰ ভাগ্যলক্ষী, মেদলাজান ইত্যাদি কৰি বটীয়াজান, বান্দৰচলীয়া, মানে সীমান্তৱৰ্তী অঞ্চলটো যিমানটো আছে চবেই চব বছৰে পতা হয় এইটো খেল। মানে এতিয়া আৰু এই বছৰ আমাৰ ইয়াত পাতিছে, বান্দৰচলীয়া যুৱ সংঘ মিলি পাতিছে। তাৰপৰা আৰু ৰাইজে সহযোগ কৰিছে আৰু। তো আৰু খেলটো সেইধৰণে 4 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব আৰু 7 তাৰিখে শেষ হ'ব। যদি আপোনালোকে ভলী খেল চাই ভাল পায়, মেবি ইয়াত আহিব পাৰিব, চাই যাব পাৰিব, একদম ধুনীয়া হয়। আৰু যদি আমাৰ সীমান্তৱৰ্তী অঞ্চলত আপোনালোকে কেতিয়াও খেল চাই পোৱা নাই, এবাৰ আহি চাব পাৰিব কিমান এনজয়মেণ্ট আছে ইয়াত। খেলি আছে প্ৰণৱ দা, আজি পইণ্ট হিচাপ কৰিছে, এইফালে খেলি আছে পূৰা আগতিত বস্তুৱে খেলিছে। তাৰপৰা বান্দৰচলীয়া গাঁও, বান্দৰচলীয়া গাঁও বুলি নহয় আৰু বটীয়াজান, বান্দৰচলীয়া চব মিলি খেলিছে। আগতিত বস্তু এইবোৰ আমাৰ নগা ভাইসকল পূৰা খেলি আছে। আৰু আমি এনেকুৱাই, আমি কোনোদিন আমাৰ ইয়াত নগা হুলস্থুল বা তেনেকুৱা পৰিস্থিতি এটা নাহেই। আমি এটা ভাই বন্ধু তেনেকুৱা এটা হিচাপত চব চলি থাকোঁ। আৰু আমি চব মিলি একদম বিন্দাছ খেলি আছোঁ। আৰু এনেধৰণেই আমাৰ সীমান্তৱৰ্তী অঞ্চলটো আমি বসবাস কৰি থাকোঁ। আৰু সিহঁতিও অহা যোৱা কৰে, আমিও অহা যোৱা কৰোঁ। তেনেকাই ভাতৃত্ববোধ, এটা ফ্ৰেণ্ডলি হিচাপে আমি জীয়াই থাকিবৰ কাৰণে এইখন ষ্টাৰ্ট কৰিছিলোঁ। খেলখন আমি ষ্টাৰ্ট কৰিছিলোঁ, আমাৰ দাদা, আমাৰ খুৰা-খুৰী কোনোবা ষ্টাৰ্ট কৰিছিলে আৰু সেইমতে এতিয়াও চলি আছে। এইটো 18th ছিজন চলি আছে। 18th ছিজন মোৰ হৈছে 24 বছৰ, মোৰ জন্ম হোৱা 6 বছৰ পাছতে ষ্টাৰ্ট হৈছে। লাকি পাৰ্চন, আমি একেবাৰে লাকি বুলি ক'ব লাগিব।
আমাৰ অঞ্চলটোত যে আমি এনেকুৱা চলি থাকিব পাৰোঁ বেলেগত কাজিয়া ক'ৰবাত নগা হুলস্থুল হৈছে কোনোবা অসমৰ মানুহে নগাৰ লগত কাজিয়া লাগিলে তেনেকৈ শুনি থাকোঁ কিন্তু আমাৰ অঞ্চলটোত সেইবোৰ নাই আৰু মানে আমি লাকি বুলি ক'ব লাগিব আমাৰ ইয়াত বজাৰ সমাৰো কৰে সিহঁতি আমি সিহঁতৰ ঘৰলৈ যাওঁ সিহঁতি আমাৰ ঘৰলৈ আহে থাকে আমি এনেধৰণে চলি থাকোঁ আৰু এই খেলখনে আৰু বেছিকৈ ভাতৃত্ববোধ গঢ়ি তুলিছে বুলি চবেই বিশ্বাস কৰে আৰু কৰি গৈছে চ' এইখন খেল তেনেধৰণে পাতি আছে আৰু পাতি থাকিব ভৱিষ্যতলৈ আমিও পাতি থাকিম মোৰ ল'ৰা ছোৱালীও পাতিব চবেই আৰু চব তেনেকুৱাকৈ চলি যাব মোৰ বিশ্বাস আছে বহুত কিবা কিবি কৈ দিলোঁ পূৰা ইনফৰমেশ্যন দি দিলোঁ এই খেলখনৰ বিষয়ে কি ধৰণে কেনেকৈ কিয় পতা হয় চব কৈ দিলোঁ এতিয়া কথা হ'ল খেলখন যেতিয়া 5 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব আহি যাব ইয়াত চাবলৈ তো এতিয়া আৰু কি কৰোঁ অলপ খেলখনকে এনজয় কৰি লওঁ তো ব'লক আৰু এটা কথা মানে কথা হ'ল এইটো মানে বান্দৰচলীয়া অঞ্চলত যিমান ল'ৰা ছোৱালী আছে ভিডিঅ'টো চবেই শ্বেয়াৰ কৰি দিব যাতে মানে যিবোৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্ম আছে ফেচবুক হওক হোৱাটছআপ হওক টুইটাৰ মানে য'ত যি চলাই মানে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব লাইক দিব আৰু মানে এইটো ইনফৰমেশ্যন চবকে জনাই দিব ইয়াত যে আমাৰ 5 তাৰিখৰ পৰা খেল হ'ব সেইটো জনাই দিব তাৰপৰা ইনভিটেশ্যন দিব আৰু চবকে মাতিব চবকে খেল নিজৰ অঞ্চলত যেতিয়া এইখন খেল হৈছে চ' মাতিবই লাগিব আমি তো আৰু মানুহ যদি বেছিকৈ আহে তেতিয়া আমাৰ আৰু বেছি ভাল লাগিব খেলখন মানে খেলুৱৈসকলৰো খেলি ভাল লাগিব পূৰা আৰু উপভোগ কৰি আমাকো বেছি ভাল লাগিব তো সকলো আহিব বান্দৰচলীয়ালৈ খেলখন উপভোগ কৰিবলৈ সকলো ভাল লাগিব বান্দৰচলীয়া তিনিআলিৰ পৰা আপুনি যদি তিতাবৰ সাইডৰ পৰা আহে বান্দৰচলীয়া তিনিআলিৰ পৰা সিধা বান্দৰচলীয়া গাঁৱলৈ গুচি আহিব জান হৈ আহিলে আপুনি আৰু ফেক্টৰী ফালে নগৈ এইফালে ঘূৰি গুচি আহিব আৰু ফিল্ডখন মানে দেখিব যিটো টি ফেক্টৰী আছে সেইফালে যাব নালাগে আৰু মানে বাগান সাইডটোত যাব নালাগে আপুনি গাঁও ফালে গুচি আহিলে মানে সেইটো পাই যাব আৰু ফিল্ডখন মানে দেখিব এইডোখৰ চবেই খেলি থাকিব আমি খেল উপভোগ কৰি থাকিম আমি থাকিমেই বাৰু আমিতো থাকিমেই মই থাকিমেই য'তেই নহওক মই থাকোৱেই এইবোৰ খেলা ধূলা মই মানে বহুত ভাল পাওঁ তো আজিলৈ ইমানেই টাটা বাই বাই লগ পাম খেলৰ দিনা লগ পাম আৰু মইতো লগ পায়ে থাকিম আপোনালোক যদি আহে মই খেলৰ দিনা লগ পাম নহতো বা মই আপোনালোকক লগ পাম মোৰ নেক্সট ভিডিঅ'ত নেক্সট মইতো থেংক ইউ